আঘোণ মাহত গা ধুবলৈ লোৱা পানীত মিহলাই দিয়ক এই এটা বস্তু। মা লক্ষ্মীৰ কৃপাত প্ৰচুৰ অৰ্থপ্ৰাপ্তি ঘটিব। আপোনাৰ জীৱনৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু ঘৰ ভৰি উঠিব সুখ শান্তি সমৃদ্ধিৰে। প্ৰিয় দৰ্শকবৃন্দ, ৰহস্য চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাইয়ে ভাল কুশলে আছে। ভিডিঅ'টি আৰম্ভ কৰাৰ আগে এটি অনুৰোধ, আপোনালোকে যেন ৰহস্য চেনেলটো ছাবস্ক্ৰাইব কৰি থয়, যাতে ৰহস্য চেনেলৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ চাই থাকিব পাৰে। আহক তেনেহ'লে ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। বন্ধুসকল, চলিছে আঘোণ মাহ। এই আঘোণ মাহৰ আভিধানিক অৰ্থ হ'ল বছৰৰ যি সময়ত শ্ৰেষ্ঠ বৃদ্ধি অৰ্থাৎ ধান উৎপন্ন হয়। অতীতত এই সময়ত প্ৰচুৰ ধান উৎপাদিত হোৱাৰ কাৰণে এই মাহটোক বছৰৰ প্ৰথম মাহ হিচাপে ধৰা হৈছিল। বছৰৰ 12টা মাহৰ ভিতৰত এই আঘোণ মাহটো মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় মাহ। প্ৰত্যেক মানুহৰ ঘৰত এই আঘোণ মাহত লক্ষ্মীৰ পূজা অৱশ্যেই কৰা হয়। মা লক্ষ্মীৰ কৃপা আৰু আশীৰ্বাদ পোৱাৰ কাৰণে এই মাহটো হ'ল সৰ্বশ্ৰেষ্ঠ। সেয়েহে এই মাহটোক বোলা হয় লক্ষ্মী মাহ। এই বিশেষ লক্ষ্মী মাহত আপোনালোকে গা ধোৱা পানীৰ অৱশ্যই মিহলি কৰক এটা বস্তু। তেতিয়া মা লক্ষ্মীৰ আশীৰ্বাদ আৰু কৃপাদৃষ্টি অৱশ্যই লাভ কৰিব। বন্ধুসকল, আমি যেতিয়া স্নান কৰোঁ তেতিয়া আমাৰ শৰীৰ শুদ্ধ হয়। গা নুধুলে শৰীৰ কেতিয়াও শুদ্ধ নহয়। আৰু মা লক্ষ্মীৰ আশীৰ্বাদ পাবৰ কাৰণে বা যিকোনো পূজা অৰ্চনা কৰিবৰ বাবে শৰীৰটো একান্তভাৱে শুদ্ধ কৰি লোৱাটো প্ৰয়োজন। শৰীৰৰ শুদ্ধতা, মনৰ শুদ্ধতা, বস্ত্ৰৰ শুদ্ধতা, সকলোবোৰ শুদ্ধতাৰে প্ৰয়োজন। ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু তাৰ পিছতহে আমি মা লক্ষ্মীক আহ্বান কৰিব পাৰোঁ। সেয়েহে বন্ধুসকল, আঘোণ মাহত মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদ পাবলৈ অৱশ্যই প্ৰতিদিনে স্নান কৰক আৰু স্নানৰ পানীত অৱশ্যেই এই এটা বস্তু মিহলি কৰি দিয়ক। কেনেকৈ এই বস্তুটো মিহলাব, কেতিয়া মিহলাব আৰু আঘোণ মাহত আৰু কি সতৰ্কতা আপোনালোকে অৱলম্বন কৰিব, সকলো বিষয় আজিৰ এই ভিডিঅ'টিত আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। ভিডিঅ'টি চোৱাৰ পাছত যদি ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এটা নিশ্চয়কৈ কৰি দিব। এই আঘোণ মাহ হ'ল হেমন্ত ঋতুৰ প্ৰথম মাহ। এই মাহটোত আবহাৱা পৰিৱৰ্তন হয়, গৰমৰ ভাৱ বহুখিনি কমি যায় আৰু ঠাণ্ডাৰ প্ৰভাৱ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে। এই ঋতু পৰিৱৰ্তনৰ সময়ছোৱাত প্ৰায় সকলোৰে ঘৰে ঘৰে চৰ্দি কাহ হোৱা দেখা যায়। বিশেষকৈ ঘৰৰ শিশুসকলৰ নানা প্ৰকাৰৰ শাৰীৰিক অসুস্থতাত ভোগা দেখা যায় এই ঋতু পৰিৱৰ্তনৰ কাৰণে। আপোনালোকে যদি এই বস্তুটো স্নানৰ পানীত সামান্য পৰিমাণে হ'লেও মিহলি কৰি দিব পাৰে তেনেহ'লে এই সকলো ৰোগ ব্যাধি দূৰতে থাকিব। বন্ধুসকল, এই ভিডিঅ'টিত কেইবাটাও বস্তুৰ কথা কোৱা হ'ব। যদি সম্ভৱ হয় প্ৰত্যেকটি বস্তুৱেই অলপ অলপ মিহলাব আৰু যদি কোনো কাৰণে সম্ভৱ নহয় তেনেহ'লে চেষ্টা কৰিব যিকোনো এটা বস্তু গা ধোৱা পানীত প্ৰত্যেক দিনে মিহলি কৰিবলৈ। আৰু যদি প্ৰত্যেক দিনে এই কামটো কৰা সম্ভৱ নহয় তেনেহ'লে আঘোণ মাহৰ যিকোনো এটা বৃহস্পতিবাৰে স্নানৰ পানীত এই বস্তুটো মিহলাই তাৰ পাছত স্নান কৰিব। অত্যন্ত ভাল ফল পাব। বিশেষকৈ ঘৰৰ আৰ্থিক দায়িত্ব যাৰ ওপৰত ন্যস্ত থাকে তেওঁ যদি স্নানৰ পানীত এই বস্তুটো মিহলাই স্নান কৰে তেনেহ'লে অৰ্থপ্ৰাপ্তিৰ যোগ তৈয়াৰ হ'ব। বিভিন্ন উৎসৰ পৰা অৰ্থৰ আগমন ঘটিব। আটকি থকা কাম গতিপ্ৰাপ্ত হ'ব বা কোনোবাই যদি আপোনাৰ পৰা টকা পইচা ধাৰে নিছিল তেনেহ'লে আপুনি সেই পইচাও ঘূৰাই পাব। যিহেতু আঘোণ মাহটো মা লক্ষ্মীৰ মাহ, গতিকে প্ৰতিদিনে গা ধুই উঠি মা লক্ষ্মীৰ পূজা অৰ্চনা কৰক। বিশেষকৈ বৃহস্পতিবাৰে অৱশ্যেই ঘট স্থাপন কৰি মা লক্ষ্মীৰ পূজা কৰিব। প্ৰথমে আপোনালোকে চেষ্টা কৰিব আঘোণ মাহত খুব ৰাতিপুৱাই শোৱা বাতি ত্যাগ কৰিব। আমাৰ হিন্দু শাস্ত্ৰত ব্ৰহ্ম মুহূৰ্তত টোপনিৰ পৰা উঠাৰ কথা কোৱা হৈছে। ব্ৰহ্ম মুহূৰ্ত আৰম্ভ হয় সূৰ্যোদয়ৰ 20 মিনিট আগত। সেয়েহে বন্ধুসকল, এই মৌচুম পৰিৱৰ্তনৰ সময়ছোৱাত যদি খুব ৰাতিপুৱাই উঠাটো আপোনালোকৰ পক্ষে সম্ভৱ নহয় তেতিয়াহ'লে অন্ততঃপক্ষেও সূৰ্যোদয়ৰ আগতেই টোপনিৰ পৰা উঠিবলৈ চেষ্টা কৰিব। তাৰ কাৰণ হ'ল যদি আপুনি ভাবে আপোনাৰ অৰ্থনৈতিক উন্নতি হওক
ফচি থকা কামৰ সমাধান হওক। যদি আপোনাৰ ভাগ্যৰ উন্নতি হোৱাটো বিচাৰে তেনেহ'লে সূৰ্যোদয়ৰ আগতেই শয্য ত্যাগ কৰিব। কোৱা হয় যে সূৰ্যোদয়ৰ পাছত যিসকলে শুই থাকে তেওঁলোকৰ ভাগ্যও শুই থাকে। সেয়েহে ভাগ্যক জাগ্ৰত কৰিবলৈ হ'লে সূৰ্যোদয়ৰ পূৰ্বেই টোপনিৰ পৰা উঠিব। তাৰ পাছত বন্ধুসকল আপোনালোকে বাহী কামসমূহ কৰিব, কিয়নো মা লক্ষ্মীয়ে আটাইতকৈ বেছি পচন্দ কৰা বস্তুটো হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা। স্নান কৰাৰ আগতে নিজৰ বিচনা পাৰা, ঘৰ ঝাৰু দিয়া আৰু মচা এইসমূহ কাম আপুনি ৰাতিপুৱাই কৰিব। আৰু তাৰ পাছত আপুনি গা ধুব। গা ধোৱাৰ সময়ত আপুনি বাথৰুমৰ বাল্টিটো পানীৰে পৰিপূৰ্ণ কৰি ল'ব। আধা পৰিপূৰ্ণ নকৰিব, সম্পূৰ্ণকৈ পৰিপূৰ্ণ কৰি ল'ব। যদি সম্ভৱ হয় পানীখিনি কুহুমীয়া গৰম কৰি ল'ব, যিহেতু এই মাহ হৈছে ঋতু পৰিৱৰ্তনৰ মাহ, বেমাৰ আজাৰৰ মাহ। আৰু তাৰ পাছত নিজৰ সোঁ হাতৰ অনামিকা আঙুলিৰে পানীখিনিত এটা ওম লিখিব। এই ওম শব্দটো পানীখিনিত 3 বাৰ লিখিব। আৰু তাৰ পাছত এই পানীখিনিত এই বিশেষ বস্তুটো বা বস্তুকেইটা মিহলাই দিব। বন্ধুসকল আপোনালোকে মিহলি কৰিব সামান্য পৰিমাণে কেঁচা গাখীৰ। পেকেটৰ গাখীৰ হ'লে নহ'ব, খাটি গৰুৰ গাখীৰ হ'ব লাগিব। গাখীৰ যদি পানীত মিহলি কৰি গা ধুৱে তেনেহ'লে আপোনাৰ ওপৰত থকা সকলো বেয়া প্ৰভাৱ দূৰ হ'ব। যদি আপোনাৰ কোনো গ্ৰহদোষ আছিল তেনেহ'লে আঘোণ মাহৰ প্ৰতিদিনে এনেকৈ স্নান কৰক, আপোনাৰ গ্ৰহদোষ কটা যাব। দ্বিতীয় বস্তুটো হ'ল ক'লা তিল। হয় বন্ধুসকল, ক'লা তিল দি যদি আপুনি সদায় স্নান কৰে তেন্তে আপোনাৰ জীৱনৰ সমস্ত বাধা বিঘিনি দূৰ হ'ব আৰু সৰ্বতোপ্ৰকাৰে আপোনাৰ উন্নতি হ'ব। আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ পাব। আপুনি প্ৰতিদিনে কৰিব পাৰে। যদি প্ৰতিদিনে এনে কৰা সম্ভৱ নহয়, অন্ততপক্ষে আপুনি আঘোণ মাহৰ বৃহস্পতিবাৰত এনেকৈ স্নান কৰিব। বন্ধুসকল তৃতীয় বস্তুটো হ'ল কৰ্পূৰ। আমি প্ৰত্যেকেই কৰ্পূৰৰ গুণাগুণৰ বিষয়ে জানো। নানা দোষ কাটিবৰ বাবে কৰ্পূৰৰ দৰকাৰ হয়। দেৱীৰ সন্মুখত কৰ্পূৰেৰে আৰতি কৰা হয়। কৰ্পূৰৰ ধোঁৱাই বাতাৱৰণ শুদ্ধ কৰে। ঠিক তেনেকৈ সামান্য কৰ্পূৰ হাতেৰে গুৰি কৰি গা ধোৱা পানীখিনিত মিহলি কৰি ল'ব আৰু সেই পানীৰে গা ধুব। বন্ধুসকল ইয়াৰ ফলত আপোনাৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটিব। বন্ধুসকল চতুৰ্থ বস্তুটো হ'ল কেশৰ। কেশৰত ইমান গুণ আছে যে ই আপোনাৰ কেৱল শৰীৰেই নহয় মনকো শুদ্ধ তথা পজিটিভ কৰিবলৈ সক্ষম। প্ৰতিদিনে কেশৰ মিশ্ৰিত পানীৰে যদি আপুনি স্নান কৰে তেনেহ'লে আপুনি নতুন কাম কৰাৰ অনুপ্ৰেৰণা পাব। অৰ্থাৎ ই আপোনাৰ ভিতৰৰ পৰা সকলো নেতিবাচকতা দূৰ কৰিব। অৰ্থাৎ আপুনি পজিটিভ ফিল কৰিব। আপোনাৰ মনত নতুন কাম কৰাৰ আগ্ৰহ জন্মিব। ভাল কামত মনোনিৱেশ কৰিব পাৰিব। অৰ্থাৎ আপুনি নিজকে আৰু বেছি সজীৱ পাব, আৰু বেছি প্ৰাণৱন্ত পাব। খুব সামান্য পৰিমাণে হ'লেও কেশৰ মিহলি কৰি আপুনি অন্ততপক্ষেও বৃহস্পতিবাৰে গা ধুৱক, অত্যন্ত ভাল ফল লাভ কৰিব। বন্ধুসকল পঞ্চম বস্তুটো হ'ল ঘি। শুদ্ধ গৰুৰ ঘি হ'ব লাগিব। ঘিয়ে শৰীৰ আৰু মনক শুদ্ধ আৰু পবিত্ৰ কৰে। বন্ধুসকল ঘি দি যদি প্ৰতিদিনে আপুনি স্নান কৰে তেন্তে আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগল হ'ব। আপোনাৰ শাৰীৰিক মানসিক উন্নতি হ'ব। তাৰ লগে লগে আয় উন্নতিও বৃদ্ধি হ'ব। বিভিন্ন উৎসৰ পৰা অৰ্থপ্ৰাপ্তি ঘটিব। সেয়ে বন্ধুসকল প্ৰতিদিনে নহ'লেও সপ্তাহৰ এটা দিনত হ'লেও পাৰিলে বৃহস্পতিবাৰে যিসমূহ বস্তুৰ কথা আলোচনা কৰা হ'ল তাৰে এটা হ'লেও পানীত মিহলি কৰি গা ধুৱক। নিশ্চিতভাৱে সুফল পাবই পাব। তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব ওলাইছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব, কমেণ্টত জনাব আৰু ভিডিঅ'টি আত্মীয় স্বজন তথা বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'ৰ পৰা সকলো লোক উপকৃত হ'ব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।